বুঝলাম যে কেন্দ্রীয় সরকারে চুক্তির নামত চুক্তি রূপায়ণের নামত নিখিল বড়ো ছাত্র সন্থা আন আন সংগঠনক প্রতারণা করা এই এটা উদ্দেশ্যহে তেওঁলোকে আগুৱাই লৈ গৈছে বুলি আমি বিশ্বাস কৰিবলৈ বাধ্য। অহিংস আন্দোলন চলাম, এই আন্দোলন জংগী হ'ব। আন্দোলন আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন হ'ব। আজি প্ৰথম যিসকলে এই চুক্তি কৰিছিল সেই চুক্তি ৰূপায়ণ নকৰাটো আন আন চুক্তি স্বাক্ষৰকাৰীৰ কাৰণেও এটা ডাঙৰ প্ৰশ্ন হৈ উঠিল। डेफिनेटली ভালকে সুরক্ষা দিয়া যায়। এখানে কি হয়েছে কেনেকে হয়েছে আমি ইনভেস্টিগেশন করে গাম मोनसे टपिकनि सायाव जे शेयार खालामनो नागिरदों। बे भिडिअ जाहैबाय जे आबसुआ दे फैगोन समफोराव 29 तारिखआव दे दिल्लीयाव जन्तर मन्तराव मोनसे धरना हाबाफारि लादों। बे धरना हाबाफारियानो जाहैबाय BTR Accordनि माखासे इमप्लिमेन्टेसन जे उनजानानै थालांनाय बिनि सायाव खोथा बेखेवदों मानव गेदेर बर' फरायसा आफादनि दिपेन बर' सारा आरो 128 एमेन्डमेन्ट बिल बेखौ थाबैनो सोदांनांगौनि सायाव बाथ्रा बुंथिदों दिपेन बर' सारा। नाथाय जे BTR Accordनि माखासे दफाफोरा जुदि एकर्ड इमप्लिमेन्टेसन जाया बियो जे सेन्ट्रेल सरकारा बेखौ आबसुनि सायाव मोनसे थगायनायसो। बे आंनि बाथ्रा बुंनाय नङा, दिपेन बर' सारनिनो बाथ्रा। बेयाव थाङैनि सिगांनो आं नोंथांमोननो मोनसे भिडिअखौ आं शेयार खालामनो सानदों। बे क'क्राझाराव रेलवे स्टेशनाव बेयाव मोनसे IED बमा गोख्रों गोहोगोरा बेरफ्रुदों। बे बेरफ्रुनायनि सायाव क'क्राझार जे जिल्लानि माखासे पुलिसनि बिफानफ्रा बाव थांनानै खोथा बुंदों। नाथाय भिडिअखौ नायनानै लाग्रो, बिनि उनाव नोंथांमोनहा कमेन्टनि गेजेरजों फोरमायबानो कि एक्सप्लोसिव यूज হৈছে এখিনি ইনভেস্টিগেট কৰি আৰু কেনেকে কৰিছে এখিনি কৰি আমি আইডেন্টিফাই কৰি সোনকালে अरेस्ट কৰিম। স্যার যাত্রী নিরাপত্তার কারণে রেলপথসমূহ ভালদৰে পৰ্যবেক্ষণ কৰা নহয় নেকি? এইটো হয়, डेफिनेटली ভালকে সুরক্ষা দিয়া যায়। এখিনি কি হয়েছে কেনেকে হয়েছে আমি ইনভেস্টিগেশন করে গাম পাম। দল বা সংগঠনে একটু দায়িত্ব লৈছে নেকি? এতিয়ালৈকে কোনো অহা নাই, আমি ইনভেস্টিগেশন কৰি আছো আৰু তাৰ পৰা ওলাম। আমি ইনভেস্টিগেশন কৰি আছো, তাৰ পিছতে ক'ব পাৰিম। আইডি হয় হ্যাঁ, ইমপ্ৰুভড এক্সপ্লোসিভ ডিভাইস হয়। কিমান ডাঙৰ এটা অংশ ছিঙি গৈছিল approximately 8-10 feet। सर क्यों लोगों पर नहीं की सर ये रिक्टी प्रश्न क्यों लोगों पर नहीं की सर আমি ইনভেস্টিগেশন কৰা পিছতে কিবা ক'ব পাৰো, বাট এক্স্যাক্টলি which এক্সট্ৰিমিষ্ট গ্ৰুপ ইনভলভ হৈ আছে এটা আমি তাৰ পিছতে ক'ব। স্যার দেখা গৈছে যে বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা এটা ৰক্ষা পৰিল, তো ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা হাতত অল প্ৰিভেন্টিভ এক্সন ল'ব লগা প্ৰিভেন্টিভ এক্সন লোৱা যাব। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ আৰু যদি উইণ্টাৰ ছেশ্যন ডিচেম্বৰ বা নৱেম্বৰ মাহত এই ভিডিঅ'খন যদি পাৰি নহয় আমি বুজি ল'ম যে কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ নামত চুক্তি ৰূপায়ণৰ নামত নিখিল বড়ো ছাত্ৰ সন্থা আন আন সংগঠনক প্ৰতাৰণা কৰা এই এটা উদ্দেশ্যহে তেওঁলোকে আগুৱাই লৈ গৈছে বুলি আমি বিশ্বাস কৰিবলৈ বাধ্য হ'ম। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এতিয়াও আমাৰ বিশ্বাস আছে আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে যিকোনো বিনিময়ত 125 আৰ্টিকেল 280 সংবিধানৰ 6ষ্ঠ অনুসূচিত সংবিধান বিধিয়ক পাৰি ল'ব লাগে আৰু অন্যথা আমি আন্দোলন ঘোষণা কৰিছোঁ, গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছোঁ যে অহা 29 তাৰিখে অসমৰ প্ৰায় 30টা জিলাত প্ৰতিটো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদী এটা ৰেলী কাৰ্যসূচী আমি ওলাম। তাত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন, বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যন 2020 নাম দিয়া হৈছে আৰু ইয়াত হাজাৰ হাজাৰ লোক তাত ওলাব। ইয়াৰ পিছত নৱেম্বৰত 20 তাৰিখে আমি কনষ্টিটিউশ্যন ক্লাবত তাত আমি সেমিনাৰ এটা আয়োজন কৰিম। 10টা শিক্ষিত দল গোটেইকেইজন নেতৃত্বক বা এই সংগঠনখিনিক আমি আমন্ত্ৰণ জনাম। 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নতুন দিল্লীত আমি এটা বৃহৎ এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিম। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস আন্দোলন চলাম, এই আন্দোলন জংগী হ'ব। আন্দোলন আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন হ'ব আৰু কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি অলৰেডি কৈছোঁ যে যিকোনো বিনিময়ত আগন্তুক শীতকালীন অধিৱেশনত
এই বিধেয়ক পাৰি দিব লাগে যাহাতে চুক্তিৰ নামত প্ৰতাৰণা কৰা নহয় চুক্তি কৰি বড়ো চুক্তিক আগধৰিয়ে আলফা আহিছিল চাওতাল আদিবাসী আহিছিল ডিমাচা কাৰ্বি উগ্ৰপন্থীসকল আহিছিল মণিপুৰৰ কাৰ্বি মানে আপোনাৰ ত্ৰিপুৰাৰ তেওঁলোকে আহিছিল আৰু আন যিখিনি উগ্ৰপন্থী সংগঠন তেওঁলোকে আহিছিল আজি প্ৰথম যিসকলে এই চুক্তি কৰিছিল সেই চুক্তি ৰূপায়ণ নকৰাটো আন চুক্তি স্বাক্ষৰকাৰীৰ কাৰণেও এটা ডাঙৰ প্ৰশ্ন হৈ উঠিব लागाव এইবাৰसो अब्ला मानाव गेदेर डिपेन बर' सारा गासै सेन्ट्रेल सरकारनाव मा खोथा बुंदों गोख्रों गोख्रों आयेनजों बुंदों गोख्रों गोख्रों रावजों खोथा बाहायदों आरोखि এইবাर जुदि 2020 नि 2020 नि जे एकर्ड इमप्लिमेन्टेसन BTR एकर्डखौ जे रिफाइन जुदि 128 बेखौबो रिफाइन जुदि खालामाबा आरो BTR एकर्डनि जे माखासे एकर्ड इमप्लिमेन्टेसनखौ जे खालामाबा बिनि सायाव आबसुआ मा एक्सन लागोन जे फैनाय समफ्रासो मिथिसिगौ दा गोख्रों गोख्रों रावजों जे बाहायखाबाय अब्ला रायजोफोर दे डिपेन बर' सारा जे बे रावा बुंलांबाय बेयाव नोंथांमोनहा मबेबा पइन्टजों हाबनाय एबा नोंथांमोनहा बे जांख्रिखांथायाव नोंथांमोनहा बाहागो लानो गोसो दंना गैया नोंथांनाव फोरमायहरबानो जाबाय